বাহিৰত এনেকুৱা বতাহ বৰষুণ আৰু তুমি ইয়াত থমথমকৈ বহি আছো। মই তোমাক কিমান কৈছো যে বাহিৰৰ বতাহ বৰষুণ তোমাৰ কাৰণে বেয়া। এই অসুখীয়া দেহাৰে বতাহজাক নল'বা, কথা নল'বা। আজিও দৰৱ খালে সময়মতে তোমাক দৰৱ খাবলৈ মই কিমান ক'ব লাগে। আজিও দৰৱ খালে ৰ'বা মই আনিছো। এইটো লোৱা তোমাৰ কিমান আছিল 15 ml কে দুবাৰ খাবা। ইয়াৰ তুমি সময়মতে খোৱা, নহ'লে অসুখ কেনেকৈ হ'ব। আজি অফিচত তাত অফিচত জানা তোমালোকৰ লগৰ যে কি নাম আছিল, তোমালোকৰ লগৰ সাগৰিকা। সাগৰিকাই কি কৈছে জানা, তোমাৰ খবৰ লৈছে। তোমালোকৰ খবৰ ভাল, বিদ্যাস খবৰ, কেৱল মুখেৰে নামাতে, সময়মতে নাখায়, বাকী ভালেই। মই ঘৰত থকা অৱস্থাত ৰেষ্ট নাপায় আৰু মই কথা কৈ থাকোতো এনেকৈ কলো খাই আকৌ ভাত খাবলৈ নাই। মই বোলো ক'ত যাব ভাত খাব, আৰু পাৰিলে মই জোৰ কৰি লৈ যাম, যাব লাগিব। এবাৰ ভাত খোৱা হৈ যাব লাগিব। কিয় একো মতা নাই, তুমি গা বেয়া লাগিছে। বৰফ তোমাৰ মনত আছে নেকি, তোমাক মই ক'ত লগ পাইছো। আচল কথা তোমাক কোৱাই নাই। আজি আমাৰ বিবাহ বাৰ্ষিকী নহয় জানো। আচলতে আজি তোমাক এটা উপহাৰ দিম বুলি ভাবিছো। আজি 10 বছৰৰ পিছত মই এখন নাটক লিখিছো তোমাৰ আৰু মোৰ কথা। তুমি গালি নিদিবা। 10 বছৰৰ পাছত মই নাটকখন তোমাক উপহাৰ দিম বুলি ভাবিছো আজিৰ এই দিনটো, কাৰণ আজি আমাৰ বিবাহ বাৰ্ষিকী। আচলতে নাটকখন মই অনেক কেতিয়াবাৰ পৰাই লিখি আছো, কিন্তু তোমাক কোৱা নাই, কাৰণ মই তোমাক কি বুলি ভাবিছো ছাৰপ্ৰাইজ। বৰফ তোমাক মই লগ পাইছিলো কলেজৰ ছেমিনাৰ হলত 2003 চনত। তুমি তেতিয়া ডিগ্ৰী 4th চেমত আছা আৰু মই কলেজৰ ছুপাৰ চিনিয়ৰ। কলেজৰ প্ৰতিটো কালচাৰেল ইভেণ্টত মই জড়িত আৰু মই ছুপাৰ চিনিয়ৰ মোক সকলোৱে বিচাৰে। আৰু তোমাৰ নীলা ছাতি আৰু ৰঙা বেগ, তোমাৰ ৰঙা বেগ এটা আছে। ৰঙা বেগটো আৰু নীলা ছাতিটো মোৰ প্ৰেম আছে, সেইকাৰণে মই ঠিক বেগ আৰু ছাতিটোৰ পিছত দৌৰিছো। তুমি ফুচকা খাই ভাল পাইছিলা, কলেজৰ গেটত লগৰ সমনীয়াৰ সৈতে ফুচকা খাইছিলা, হাঁহি মাতি কথা পাতিছিলা, আৰু মই পাটকাই বাৰান্দাত বহি লাল চাহ কাপৰ সৈতে তোমালৈ অপেক্ষা কৰিছিলো। আৰু মই এজন বেকাৰ প্ৰেমিক আছিলো। বৰফ আজিৰ এই বিবাহ বাৰ্ষিকী তুমি মোক এষাৰো নাম এবাৰো মোক মাতিব ইচ্ছা নাযায়। আজি তুমি খং মদন কুমাৰ হৈ ভাবিয়ে থাকিবা নে মোক মাতি বৰফ তুমি মোক সুধিছিলা নহয় মই কি ভাল পাওঁ, মই তোমাক কিয় ভাল পাওঁ। আচলতে ভাল পোৱাৰ সংজ্ঞা সকলোৰ বাবে বেলেগ, সকলোৱে বেলেগ কৰি থাকে। কোনোবাই তোমাৰ চিকচিকীয়া চুলিকোছা ভাল পায়, কোনোবাই চকু দুটা ভাল পায়, কোনোবাই হাঁহিটো ভাল পায়, কিন্তু মই তোমাৰ যৌক্তিক প্ৰসংগৰ ভাল পাওঁ। তোমাৰ যুক্তি, তোমাৰ সাহসিকতা, তোমাৰ চিন্তা আৰু ভাৱনা আৰু তোমাৰ যুক্তিয়ে মোক আপ্লুত কৰিছে। মোক এনেকুৱা এটা বিষয় লৈ গৈছিল য'ত মই আজি এখন বেংকৰ মেনেজাৰ। আজি কি নাই, কি নাই, সৰুকৈ হলেও গুৱাহাটীত এটা ঘৰ লৈছো, এখন গাড়ী লৈছো, কি নাই মোৰ সকলো আছে। ইচ্ছা কৰিলে তোমাক মই সকলোলৈ ফুৰাব পাৰো, তোমাক মই কি লাগে তাকেই দিব পাৰো, মই নিজে এভৰিথিং পচিবল মোৰ কাৰণে। কিন্তু মই কি নহয় জানা, কিমান
অভিনয় কৰিম আৰু কিমান অভিনয় কৰিম কোৱা সদায় সদায় ৰাতি অফিচৰ পৰা আহি খালী চকীখনৰ আগত মই কিমান অভিনয় কৰিম কিমান বাৰ কম কিমান বাৰ খালী চকীখনৰ আগত মই পুৰা মোৰ স্মৃতিবোৰ কিমান বাৰ তোমাক মনত পেলাম মোক কোৱা কিমান বাৰ তোমাৰ দুখ নালাগে বৰষা মোক চাই দুখ নালাগে মৃত্যু কাকোৱালি ল'ব নোৱাৰিলেও মই যে জীয়াই জীয়াই মৃত্যু কাকোৱালি লৈছোঁ তোমাৰ দুখ নালাগে বৰ স্বাৰ্থপৰ বৰ স্বাৰ্থপৰ নিজৰ স্বাৰ্থৰ কথা ভাবি মোৰ ওচৰৰ পৰা আঁতৰিব লাগে মোৰ কথা নাভাবিলা মই কেনেকৈ জীয়াই থাকিম আৰু কিমান অভিনয় কৰিম কিমান মিছা অভিনয়েৰে মই তোমাৰ পৰা দৰৱ কিনি আনিম কিমান মিছা অভিনয় কৰিম প্লিজ বৰষা প্লিজ আৰু নোৱাৰি মই মিছা সপোনেৰে তোমাক মই জীয়াই ৰাখিব নোৱাৰিম মোৰ